हाय फ्रेंड्स मोर चैनल आपनाक स्वागतम। आज लैसो पनीर और पुलाव एटा सिम्पल रेसिपी। यार बारे मैं या पनीर अलपमान लै लैसो। पनीरखिनि এই ধৰণে কাটি লৈছো। আপোনালোকৰ নিজৰ মতে কথা আৰু যেনেকুৱা শেপত কাটে মই এনেকৈ কাটি লৈছো। বৰ বেছি ডাঙৰকৈ কটা নাই, মিডিয়াম সাইজতে কাটি লৈছো বাৰু। এতিয়া ইয়াৰ বাবে লৈছো বিলাহী এনেকৈ ফালি লৈছো। বিলাহীখিনি এয়া পিঁয়াজ, নহৰু, আদা, ধনিয়াৰ ঠাৰি আৰু কাজু অলপ তেলত প্ৰেছাৰ কুকাৰ এটাত অলপ তেলত এই গোটেইখিনি দি পেলাই আৰু জলকীয়াও দিছোঁ দুটা, গোটেইখিনি দি পেলাই অকণমান লৰাই লৈছোঁ। ইয়াতে অকণমান পানী দি 3টা হুইচেল অহালৈকে অলপ বইল কৰি ল'ম। অলপ তেলত ভাজি লৈছোঁ প্ৰথমতে। এয়া হৈ গ'ল বইল কৰা। এতিয়া বিলাহীৰ ওপৰৰ বাকলিখিনি এনেকৈ আপোনাৰ গুচাই দিছোঁ। তেতিয়া আপোনাৰ পেষ্টটো অলপ স্মুথ হ'ব আৰু গ্ৰাইণ্ডাৰ দি দিব লাগিব। এতিয়া এইখিনি গোটেইখিনি ভালকৈ বাকলি গুচোৱা হৈ গ'ল। এতিয়া আপোনাৰ গোটেই বস্তুখিনি গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি এইখিনি পেষ্ট হৈ গ'ল। এতিয়া তেলতে এচামুচমান জিৰা দিছোঁ। তেল আপোনাৰ 1 কাপমান লৈছোঁ আৰু চাহ খোৱা হেৰি। এতিয়া কাশ্মীৰ মিৰ্চ অকণ দিছোঁ কালাৰটো ভাল আহিবলৈ। আৰু এতিয়া সেই পেষ্টখিনি যোনখিনি হেৰি কৰি মাৰি লৈছিলোঁ সেইখিনি ইয়াত দি দিছোঁ। গোটেইখিনি পেষ্ট ভালকৈ ইয়াত দি দিছোঁ। এইখিনি অকণমান এতিয়া ভাজি ল'ব লাগিব। তেল ওলোৱালৈকে অলপ ভাজি ল'ম। এয়া ভাজা হৈ গ'ল। ভজাৰ পিছত এতিয়া ইয়াত দৈ দিছিলোঁ। দৈ সেই ভিডিঅ'টো নহ'লে দৈতে জিৰা আৰু ধনিয়া গুড়ি অকণমান দি দিছিলোঁ। দৈ 3 চামুচ দিছিলোঁ। তাতে অকণমান জিৰা আৰু ধনিয়া গুড়ি দি পেষ্ট বনাই এতিয়া ইয়াতে দি দিছোঁ। পেষ্টখিনি দি পেলাই আকৌ অলপ তেল অহালৈকে ভাজি। এতিয়া অলপ নিমখ দি দিছোঁ ইয়াতে। সোৱাদ অনুসৰি দিব আৰু নিমখটো। চবৰে টেষ্টটো বেলেগ নিমখৰ, কিছুমানে কম খায় কিছুমানে বেছি খায়। এতিয়া নিমখ দিয়াৰ পিছত আকৌ অলপ ভালদৰে লৰাই দিছোঁ। এতিয়া এচামুচ নহয় তাতকৈ অলপ কম চেনি দিছোঁ। পনীৰত অকণমান স্লাইট মিঠাকৈ হেৰি আহিলে ভাল লাগে। মই প্ৰেছাৰ কুকাৰত বনাইছোঁ, মানে এনেকৈ পেষ্টটো বনাই পেলাই ভাজিলে বহুত চিটিকি পৰে। এই প্ৰেছাৰটোত বনাইছোঁ অকণমান দ যে হাতলৈ তেতিয়া উফৰি নাহিব আৰু নহ'লে বহুত মানে হাতত চাতৰ উফৰি আহিলে বহুত পুৰে। এইটো কাৰণে প্ৰেছাৰটো অকণমান লেতেৰা টাইপৰ হৈছে, চিটিকি আহে যে। এতিয়া পনীৰখিনি দি পেলাই অলপ ভাজি এয়া পানী অলপ দি দিছোঁ। পানী অকণমান আৰু আধা কাপমান। এয়া প্ৰায় হৈছেগৈ আৰু মোৰ হেৰি পনীৰখিনি। ইয়াত তেল আহি গ'ল। এতিয়া ওপৰত অকণমান কচুৰি মেথি দি দিছোঁ। কচুৰি মেথি দি অকণমান লৰাই পনীৰখিনি মোৰ ৰেডি হৈ গ'ল। এইখিনি এয়া পনীৰ ৰেডি হৈ গ'ল। এতিয়া মই ইয়াৰ লগতে অলপ চিম্পলকৈ পোলাও বনাইছিলোঁ, তাৰ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। ইয়াৰ বাবে মই আধা কেজি কেআৰটি বাচমতিটো লৈছিলোঁ। তাৰপিছতে ইয়াত আপোনাৰ লৈছোঁ পিঁয়াজ, আদা নহৰু অলপ খুন্দি লৈছোঁ, গাজৰ, অলপ ড্ৰাই ফ্ৰুটছ মানে। এতিয়া ড্ৰাই ফ্ৰুটছখিনি অকণমান তেল ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ ইয়াত। এতিয়া আপোনাৰ আধা কেজি চাউলৰ কাৰণে 300 গ্ৰামমান তেল লৈছোঁ। এতিয়া ইয়াতে আপোনাৰ ড্ৰাই ফ্ৰুটছখিনি অলপ ৰোষ্ট কৰি লৈছোঁ। ইয়াতে কালাৰটো ভাল আহিবলৈ এচামুচ চেনি দি দিছোঁ তেলত। চেনিটো দিলে মানে অলপ কালাৰটো ধুনীয়া হয় আৰু। ইয়াতে এচামুচ আপোনাৰ গোটা জিৰা দি দিছোঁ তেলখিনিতে। এতিয়া জিৰাখিনি ফুটি অহাত এয়া পিঁয়াজ লৈ লৈছোঁ। পিঁয়াজ আপোনাৰ অলপ ডাঙৰ চাইজৰ এটা লৈছিলোঁ। এতিয়া পিঁয়াজখিনি ভালকৈ ইয়াতে ভাজি ল'ব লাগিব। এয়া পিঁয়াজখিনি মই অলপ ৰঙচুৱা হোৱালৈকে ভাজি লৈছোঁ। অলপ ভাজি আছোঁ পিঁয়াজখিনি। একেবাৰে মই প্ৰেছাৰতে বনাই দিছোঁ। কিছুমানে এনেকৈ বাৰু হেৰি ভাজি পেলাই বনাই লৈ পেলাই আকৌ প্ৰেছাৰ দি দিয়ে, মই একেবাৰে প্ৰেছাৰতে দি দিছোঁ। এতিয়া ইয়াতে তেজপাত দুখিলা দি দিছোঁ আৰু খুন্দি লোৱা আদা নহৰু অকণমান দি দিছোঁ। বেছি নহয়, সামান্য পৰিমাণে লৈছোঁ আদা নহৰু। এইটো অপশ্যনেল হয়, কিছুমানে দিয়ে কিছুমানে নিদিয়ে। মই অকণমান দিওঁ বাৰু। ইয়াতে অকণমান সৰুকৈ কাটি লোৱা গাজৰো দি দিছোঁ। মটৰ হ'লে ভাল আৰু। এতিয়া যিহেতু মটৰৰ ছিজন নহয় সেইটো কাৰণে মই নিদিলোঁ। ফ্ৰ'জেন মটৰটো দিলে ইমান এটা টেষ্ট নাহে মানে। এতিয়া চাউলখিনি দি দিছোঁ। মন কৰিব মই চাউলখিনি তিয়াই থোৱা নাছিলোঁ দেই। বাচমতি চাউল বা এনেকুৱা চাউলবোৰ মই তিয়াই নথওঁ, কাৰণ নহ'লে বৰ
পোলাওটো ফেটফেটিয়া হৈ যোৱা চান্স এটা থাকে পানী আন্দাজটো গণ্ডগোল হ'লে সেইকাৰণে জাষ্ট মই ধুইহে থৈছোঁ এতিয়া ইয়াতে অলপ নিমখ দি দিলোঁ চাউলখিনি এতিয়া গোটেইখিনিৰ লগত ভাজিব লাগিব পিঁয়াজৰ লগত ইয়াতে মই খিচমিচখিনি দি দিছোঁ খিচমিচখিনি তেলত ভাজি লোৱা নাছিলোঁ দেই এনেই দি দিছোঁ পটককৈ ক'লা হৈ যাইছে এতিয়া পানীৰ জোখটো মই চাউলখিনি ডুব যোৱালৈকেহে দিছোঁ চাউলখিনি ডুবালৈকে অকণমান পানী দিছোঁ এতিয়া 1.5 চামুচমান ইয়াত গৰু ঘিউ দি দিছোঁ একদম ডুবা মানে একদম ওপৰত সামান্য পৰিমাণে পানীটো দিছোঁ আৰু এয়া মোৰ পোলাও ৰেডি হৈ গ'ল এয়া ধুনীয়া হৈছে জৰজৰীয়া হৈছে এইখিনি মোৰ পোলাও চিম্পলকৈ বনাইছোঁ আৰু এইখন মোৰ প্লেটখন এয়া পোলাও তাৰপিছতে আপোনালোকৰ এয়া অকণমান চালাড কাটি লৈছোঁ ওপৰতে চাট মছলা অলপ দি দিছোঁ আৰু এয়া পনীৰ আজি এনেকৈ খালোঁ আৰু ভাল লাগিলে চিম্পলকৈ আপোনালোকৰ যদি ভাল লাগিলে ভিডিঅ' চাই লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব